এভৰিৱান ওয়েলকাম বেক টু মাই চেনেল। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আমাৰ বৰ্তমান ভাল। আজি আমাৰ প্ৰথম পাত ছিঙিব ঘৰত, সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটা আৰম্ভ কৰি দিওঁ। আৰু যিমান পাৰোঁ দিনটোত মই আপোনালোকৰ লগত কিছু অংশ শ্বেয়াৰ কৰি যাম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু শেষত ভিডিঅ'টো চাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কেনে পালে। ইয়াত পাত থ'ব, গতিকে এতিয়া মই বাগানলৈ যাম। যিমান পাৰোঁ দেখাম আপোনালোকক, চাই থাকিব। এতিয়া মই এইখিনি লৈ যাম বেগবোৰ। এই বেগবোৰত পাত ভৰাই ৰাখি দিয়ে ছিঙি, এইখিনি মই এতিয়া লৈ যাম। প্ৰথম পাত ছিঙিছে কাৰণে অকণমান নিয়ম কৰিছে, মায়ে কৰি আছে। আৰু তলত কিমান দীঘল হৈছে নেকি বেছিকৈ গৈ? মই ছিঙিব নাজানো, সুধি ছিঙি আছিলোঁ। বেটাই কেক খাম কৈ আছিলে। ভাবিলোঁ মই আজি ব্ৰেডেৰে কেক এটা বনাই দিওঁ। মইনো কেনেকৈ বনালোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, চাই থাকিব। ইয়াত মই 9টা ব্ৰেড লৈছোঁ। এতিয়া ব্ৰেডৰ ছাইডবোৰ এনেকৈ মই কাটি লৈছোঁ। এনেদৰে মই ব্ৰেডৰ ছাইডবোৰ গোটেইকেইটা মই কাটি লৈছোঁ। এতিয়া ইয়াত মই 30 টকীয়া এটা অৰিঅ' বিস্কুটৰ পেকেট লৈছিলোঁ। ইয়াত থকা ক্ৰীমবোৰ মই আঁতৰাই লৈছোঁ, ছাইডত ৰাখি দিছোঁ। এনেদৰে গোটেইখিনি মই গুচাই লৈছোঁ। এতিয়া মই এটা মিক্সাৰ জাৰ লৈ এইখিনি এনেদৰে ভাঙি দি দিছোঁ। এইখিনি এতিয়া মই গ্ৰাইণ্ড কৰি ল'ম। এয়া মোৰ গ্ৰাইণ্ড কৰা হৈ গৈছে। যিহেতু অলপ গোটা থাকিব পাৰে, সেইকাৰণে মই অলপ চালি দিছোঁ। এতিয়া অলপকৈ মই ইয়াত গাখীৰ দি এটা বেটাৰ ৰেডি কৰি ল'ম। এনেদৰে একেবাৰতে বেছি দিব নালাগে, অলপকৈ দিব লাগে। এনেদৰে ভালকৈ মিক্স কৰি ল'ম। এয়া মোৰ বেটাৰ ৰেডি হৈ গ'ল। এতিয়া এটা বাতিত অলপ পানী লৈ ইয়াত মই চেনি দিছোঁ। 3টা ব্ৰেড লৈ এনেদৰে বাতি এটা লৈ মই এটা শ্বেপ দি কাটি লৈছোঁ। আৰু 3টা কাটি লৈছোঁ মই। 6টা ব্ৰেড এনেকৈ মই কাটি লৈছোঁ এটা শ্বেপ দি বাতিৰ সহায়েৰে। এতিয়া মই এনেকৈ অকণমান, যিটো মই বেটাৰ ৰেডি কৰিছিলোঁ, অকণমান বেটাৰ দি এনেকৈ ব্ৰেড দি দিছোঁ। এটা হাৰ্ট আকাৰত মই কেকটো বনাবলৈ লৈছোঁ। এয়া এনেদৰে মই দিছোঁ। তাৰপিছত ইয়াত অকণকৈ মই চেনি পানী দিছোঁ। বেছিকৈও দিয়া নাই মই, কাৰণ বেছিকৈ দিলে ব্ৰেডটো বেছি কোমল হৈ যাব পাৰে, সেইকাৰণে অলপ দি দিছোঁ। এনেকৈ চাৰিওফালে ভালকৈ চেনি পানী দি এতিয়া মই ওপৰত এনেকৈ ৰেডি কৰি থোৱা বেটাৰবোৰ লগাই দিছোঁ। এনেদৰে ভালদৰে লগাই দিছোঁ। এতিয়া ইয়াৰ ওপৰত আকৌ এটা এনেকৈ ব্ৰেড দি দিছোঁ মই। এনেদৰে একেদৰে ইয়াতো এনেকৈ চেনি পানী লগাই ভালদৰে বেটাৰবোৰ লগাই দিছোঁ। আকৌ ওপৰত এনেকৈ ধুনীয়াকৈ লগাই দিছোঁ। চাৰিওফালে এটা চামুচৰ সহায়েৰে এনেকৈ ভালদৰে লগাই দিছোঁ। এনেদৰে গোটেইখিনি চাৰিওফালে লগাই দিছোঁ মই। এতিয়া মই চকলেট কেইটামান লৈ লৈছোঁ। তাৰপিছত ৰুকনিৰ সহায়েৰে এনেকৈ ৰুকি লৈছোঁ গোটেইকেইটা। এতিয়া মোৰ ৰুকা হৈ গ'ল। এতিয়া কেকটোৰ ওপৰত এনেদৰে
লগাই দিছোঁ চাৰিওফালে ভালকৈ লাগি যোৱাকৈ লগাই দিব লাগিব হাতেৰে লগাই দিছোঁ এনেদৰে গোটেইকেইটা ভালদৰে ছাইডতো এনেকৈ চামুচৰ সহায়েৰে লগাব পাৰি যিকোনো পাৰ্ট জুখি ল'ব পাৰি নিজৰ সুবিধা অনুসৰি এতিয়া মই যিটো ক্ৰীম মই উলিয়াই থৈছিলোঁ এক্সট্ৰা সেইখিনি এতিয়া মই এনেকৈ ভাঙি লৈছোঁ ভাঙি লৈ এনেদৰে এটা ফুল বনাম নিজৰ কথা আপোনালোকে যেনেকুৱা বনাব পাৰি মই এনেদৰে বনাইছোঁ এনেদৰে লগাই দিছোঁ এনেই বেটাই ভাল পাবলৈ অলপ লগাই দিছোঁ আৰু এনেদৰে মই দুপা ফুল বনাম মই এনেকৈ এয়া হৈ গ'ল এনেকৈ দুপাহ বনালোঁ অকণমান সজাই দিম এতিয়া এনেকৈ ৰাউণ্ড কৰি অকণমান মোহাৰি দিছোঁ হাতেৰে এনেই মই হেৰি এটা দি দিছোঁ আৰু অকণমান ভাল দেখিবলৈ এনেদৰে সজাই দিছোঁ মই কেইটামান জেমছ লৈছোঁ সৰু সৰু বেটাই খুব মানে খায় সেইবোৰ সেইকাৰণে কেইটামান লৈ দিছোঁ মানে লগাই দিছোঁ এয়া মোৰ কেক ৰেডি হৈ গ'ল কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব এতিয়া আপোনালোকৰ আগত মই কাটি দেখাই দিছোঁ খুবেই ধুনীয়া হৈছে আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব পাৰে এনেকৈ